হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা ও গৌৰৱ হওক। প্ৰিয়সকল, ঈশ্বৰ যীশুৱাই আজি আমাৰ বাবে এক সুন্দৰ দিন, সময়, পৰিৱেশ দান কৰিছে আৰু তেওঁৰ মহিমা আমি প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত আমি কৰি থকা প্ৰয়োজন এজন বিশ্বাসী হিচাপে। প্ৰিয়সকল, আহক আজি আমি চমু বাক্যৰ যোগেদি ঈশ্বৰৰ মহিমা ও প্ৰশংসা কৰোঁ হওক। আজি শাস্ত্ৰাংশ মই লৈছোঁ যোহনে লিখা শুভবাৰ্তা 4 অধ্যায় 23-24 পদ। ইয়াত এনেদৰে লিখা আছে, প্ৰিয়সকল, কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে। আমেন। ঈশ্বৰৰ গৌৰৱ হওক। প্ৰিয়সকল, আজি ঈশ্বৰ যীশুৱাই আমাক আহ্বান কৰিছে, প্ৰভু যীশুৱে আমাক আহ্বান কৰিছে। আজি আমি যদি চাওঁ, যোহনে লিখা শুভবাৰ্তা 4 অধ্যায়ত যদি আমি চাওঁ, যীশু এজনী চমৰীয়া তিৰোতাৰ সৈতে কথোপকথন কৰি আছিল আৰু তাৰ ফল হিচাপে আমি এই দৃষ্টান্তত আমি দেখিবলৈ পাইছোঁ। প্ৰিয়সকল, আজি প্ৰভু যীশুৱে আপোনাক আৰু মোক আহ্বান কৰিছে, আপোনাক আৰু মোক আহ্বান কৰিছে আৰু প্ৰত্যেক বিশ্বাসীক তেওঁ আহ্বান কৰিছে যে আমি সত্যৰে আৰু আত্মাৰে প্ৰকৃত ঈশ্বৰৰ আৰাধনা কৰাৰ আমাৰ প্ৰয়োজন আছে আৰু এনেকাল আহিছে বুলি ঈশ্বৰৰ বাক্যই আমাক সোঁৱৰাই দিছে। প্ৰিয়সকল, আজি আমি ঈশ্বৰৰ চৰণত কেনেদৰে আৰাধনা কৰি আছোঁ আৰু কেনেধৰণে আমি উপাসনা কৰি আছোঁ, এইটো আমি নিজকে নিজে যাচ কৰা উচিত। আমি স্বাভাৱিকভাৱে ঈশ্বৰৰ উপাসনা কৰিছোঁনে, আমি আত্মিকভাৱে ঈশ্বৰৰ উপাসনা কৰিছোঁনে, সেই কথাটো আমি নিজকে নিজে প্ৰত্যেকজন বিশ্বাসীয়ে নিজকে যাচ কৰা উচিত। প্ৰিয়সকল, আজি ঈশ্বৰ যীশুৱাই আমাক সোঁৱৰাই দিছে যে এনেকাল আহিব, স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব। আজি সেই দিন আৰু সময় আহি পৰিছে। প্ৰিয়সকল, যিটো সময়ত আমি চাপিছোঁ, সেইটো সময়টো হৈছে এটা সংকটৰ সময়, মহাক্লেশৰ সময়। এই সময়ছোৱাত আমি পিতৃৰ সত্যৰে আৰু আত্মাৰে ঈশ্বৰৰ ভজনা কৰা উচিত। যদিহে আমি সত্যৰে আৰু আত্মাৰে যদি ভজনা নকৰোঁ, আমি কেতিয়াও ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰিম। সেয়েহে আমি প্ৰত্যেক বিশ্বাসীয়ে সাৱধানতা অৱলম্বন কৰি ঈশ্বৰৰ কাষলৈ আমি চাপি যোৱা উচিত। সেয়েহে আমি প্ৰত্যেকে সত্যৰে আত্মাৰে পিতৃ ঈশ্বৰৰ আমি আৰাধনা বা উপাসনা কৰি থকাটো আমাৰ প্ৰয়োজন, কাৰণ কাল ওচৰ হৈছে বুলি আমাক বাইবেলে সোঁৱৰাই দিছে। সেয়েহে আমি প্ৰত্যেক বিশ্বাসীয়ে নিজকে নিজে সলনি কৰি জীৱন অতিবাহিত কৰাৰ আমাৰ প্ৰয়োজন আছে। আমাক বাইবেলত কোৱা হৈছে যে লোকবিলাকে মোৰ ওচৰলৈ চাপি মুখেৰে আৰু ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ হ'লে মোৰ পৰা দূৰত ৰাখে। আৰু মোলৈ যি ভয় দেখুৱায়, সিও তেওঁবিলাকৰ মুখস্থ কৰা মানুহৰ বিধি। আজি ঈশ্বৰৰ বাক্যই আমাক সোঁৱৰাই দিছে, আজি কিছুমান লোক এনে আছে যিবিলাকে ওঠেৰে আৰু মুখেৰেহে ঈশ্বৰৰ আৰাধনা কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় বহু দূৰত, ঈশ্বৰৰ পৰা বহু দূৰত ৰাখে। আৰু ঈশ্বৰলৈ যি ভয় দেখুৱায়, সেই ভয়ো তেওঁবিলাকৰ এটা বিধি মাথোন বুলি আজি বাক্যই সোঁৱৰাই দিছে আমাক। যিচয়া 29 অধ্যায় 13-14 পদত, মাৰ্কে লিখা শুভবাৰ্তা 7 অধ্যায় 6-8 পদলৈ যদি চাওঁ, মুঠিয়ে লিখা শুভবাৰ্তা 15 অধ্যায় 8 পদত যদি চাওঁ, ইয়াত আমাক এনেদৰে কোৱা হৈছে, কাৰণ আজি তেওঁৰ বিশ্বাসীবিলাকে কিছুমানে আজি প্ৰকৃতভাৱে ঈশ্বৰৰ ভজনা কৰা নাই। তেওঁবিলাকৰ হৃদয় বহু দূৰত থাকে ঈশ্বৰৰ পৰা, আৰু যি ভয় দেখুৱায় সিও তেওঁবিলাকৰ বিধি বুলি আজি বাক্যত আমাক কোৱা হৈছে। প্ৰিয়সকল, আমি প্ৰকৃতভাৱে ঈশ্বৰৰ আৰাধনাকাৰী হোৱা উচিত, প্ৰকৃতভাৱে ঈশ্বৰৰ সেৱাকাৰী লোক হোৱা উচিত, তেওঁৰ বিশ্বাসী হোৱা উচিত, তেওঁৰ সন্তান হোৱা উচিত। আজি যদি আমি সত্যৰে আত্মাৰে যদি তেওঁৰ ভজনা নকৰোঁ, আমি কেতিয়াও
স্বৰ্গৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰিম। সেয়েহে আজি বাক্যত আমাক সোঁৱৰাই দিছে যে এনে কাল আহিব স্বৰূপ ভকতসকলে সত্যৰে আৰু আত্মাৰে পিতৃৰ ভজনা কৰিব। আজি আমি প্ৰত্যেকে আমাৰ আত্মা, মন, প্ৰাণ, শৰীৰৰ সৈতে সত্যভাৱে ঈশ্বৰৰ আৰাধনা কৰাৰ কাল আহিছে। সেয়েহে প্ৰিয়সকল, সকলো পৰিয়ালে সৈতে আৰু আমি ঈশ্বৰৰ চৰণত আমাৰ মন, প্ৰাণ, আত্মালৈ চাপি যাওঁ হওক। কাৰণ আমাৰ ঈশ্বৰ যীশুৱা প্ৰকৃত ঈশ্বৰ আৰু তেওঁ আশীৰ্বাদকাৰী ঈশ্বৰ, তেওঁ দয়াকাৰী ঈশ্বৰ, তেওঁ অনুগ্ৰহকাৰী ঈশ্বৰ আৰু এই মনুষ্য জাতিৰ ওপৰত তেওঁৰ গভীৰ প্ৰেম আছে। সেয়েহে আমি সত্যৰে ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ হওক। আৰু যদি সত্যৰে তেওঁৰ চৰণলৈ আমি চাপি যাওঁ, আমি বহু ফলৱান ব্যক্তি হ'ব পাৰিম। আমাৰ লাইফত ছাকচেছ আহিব, সফলতা আহিব আৰু আমি ঈশ্বৰৰ চৰণত আমি এজন প্ৰকৃত ভকতস্বৰূপ, বিশ্বাসীস্বৰূপ আমি থিয় দিব পাৰিম। আহক আজিৰ এই চমু বাক্যৰ যোগেদি ঈশ্বৰে প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ কঢ়িয়াই আনক। আমেন।